বন্ধুসকল মই এতিয়া উপস্থিত হৈছোঁ ধুবুৰী কোৰ্টত আৰু মোৰ লগত আছে এডভোকেট জমছেদ আলী তালুকদাৰ আৰু বন্ধুবৰ এডভোকেট বাহাৰুল ইছলাম। তেখেতসকলৰ পৰা জানিব বিচাৰিম যিটো তোমাৰ অনগয়িং NRC ক্লেইম এণ্ড অবজেকশ্যন হৈ আছে সেই সম্পৰ্কে তেখেতসকলৰ পৰা জানিব বিচাৰিম। জমছেদ তালুকদাৰ মই দাদা বুলি মাতো, সেই দাদা বুলি সম্বোধন কৰিম। আচ্ছা দাদা, ক্লেইম যিসকল আছুৱে ক্লেইম কৰা প্ৰায় 95% আমাৰ সংখ্যালঘু মানুহৰ ওপৰত, সেই সম্পৰ্কে আপুনি কি ক'ব? চাওক, মানে ইয়াৰ দ্বাৰা স্পষ্ট যে আছুৱে এইটো কাম কৰি আছে, অবজেকশ্যনবিলাক কৰি আছে। তাৰ কিয়নো NRC যেতিয়া ফাৰ্ষ্ট ফেজ যেতিয়া NRC যেতিয়া ডিক্লেয়াৰ হ'ল তেতিয়া ক'লে যে যেতিয়া কিছুমানৰ যদি নাম শুধৰণি কৰিব পাৰে বা কোনো অবজেকশ্যন থাকিলে ক্লেইম এণ্ড অবজেকশ্যন দিব পাৰে, তেতিয়া আছুৱে জাগা জাগা কৰি দিছিল। ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত কৈছিল যে আমি বিনামূলীয়াকৈ সেৱা প্ৰগ্ৰাম আমাৰ ওচৰত আহিব পাৰে। ইয়াৰ দ্বাৰা স্পষ্ট যে আৰু এইটোতো ইয়াৰ দ্বাৰা এটা মানে মডাছ অফ অপাৰেণ্ডি যিটো কয়, আমাৰ লিগেল টাৰ্মত যিটো কয়, ইয়াৰ দ্বাৰা ক্লিয়াৰ হৈছে যে আছুৱে ক্লেইম অবৈধভাৱে অবজেকশ্যন দিয়াৰ কাৰণে দিব, যাৰ কাৰণে তেওঁলোকে কৈছে নহয় আমি হেল্প কৰিম। ইয়াত তেওঁলোকে উল্টা খৰ কৰিছে। গতিকে ইয়াত এতিয়া স্পষ্ট হৈ পৰিছে ধুবুৰী জিলাত কি আছিল ল'ৰাটো, ইলিয়াছৰ নাম ল'ৰাটোৰ লৱকুমাৰ ৰায়, লৱকুমাৰ ৰয়। এই লৱকুমাৰ ৰয় এইটো কোনে ৰাতে তেওঁক কোনে কৰিছে, মদত যোগাইছে। গতিকে এইটো চৰকাৰে কৰিছে আৰু আছুৰ নেতৃত্বত যিবিলাক উদ্ধতম যিটো তেওঁলোকৰ কৰ্তৃপক্ষ। মষ্ট ইণ্টাৰেষ্টিং কথা কি জানে আপুনি, আছুৱে বিচাৰি কৈ আছে, সংবাদ মেলতো কৈ আছে, বিভিন্ন আন্দোলনতো কৈ আছে 1971 পিছত অহা হিন্দু হওক মুছলমানেই হওক গ্ৰহণ নকৰা, 1971 আগৰখিনি গ্ৰহণ কৰিব। কিন্তু দেখা গ'ল, বৰ্তমান দেখা গৈছে যে যি 3 লাখ ব্যক্তিৰ নামত বা 3 লাখ পৰিয়ালৰ নামত অবজেকশ্যন দিছে আছুৱে, সেইখিনি ব্যক্তি কিন্তু 1971 আগৰে ডকুমেণ্টছ আছে, 1951 আগৰ ডকুমেণ্টছ আছে, অনলি মুছলমান মানুহ। কেনেকৈ তেওঁলোকে জানে, তেওঁলোকে মানে এইকাৰণে জানে যে মই ক'লোঁ যে ইহঁতে যিহেতু NRC সুপ্ৰিম কোৰ্টে যিহেতু টাইম টু টাইম যিহেতু গাইডলাইন দি আছে, তেওঁ আৰু খৰতকীয়া কৰি আছে। গতিকে তেওঁলোকে গম পাইছে যে সুপ্ৰিম কোৰ্টেও মানে তেওঁ নাচৰবান্ধা হৈছে যে যিহেতু এটা শুদ্ধ NRC হ'বলৈ গৈছে, কিন্তু এই আছুৱে প্ৰতীক হাজৰিকাক ডাঙৰীয়াক ব্লেকমেইল কৰি আছে। নাজানো প্ৰতীক হাজৰিকা ডাঙৰীয়া তেওঁক আছুক ভয় পাইছে নেকি, না BJP চৰকাৰক ভয় পাইছে। ভয়কাৰীক এতিয়া আবুল তাবুল যিবিলাক এইবোৰ কৰি আছে, অবজেকশ্যন কৰি আছে, সেইবিলাক কিয় কৰা নাই। দেখা গৈছে যে অসম আন্দোলনৰ সময়ত তেতিয়াও কৰিছিলে, দৰং তাৰপিছত নগাঁৱৰ সেইফালে মৰিগাঁৱৰ ফালে কিছুমান ভুৱা দিছিলে আৰু সেইবোৰ লাষ্টত ক্লিন চিট পাইছে যে নহয় এইবিলাক সম্পূৰ্ণ ভাৰতীয়। আৰু ইতিমধ্যে যিবোৰৰ নাম উঠিছে এইবোৰ দুয়া নাই যে তেওঁলোক বাংলাদেশৰ পৰা আহিছে বা NRCত নাম অহা নাই, তেওঁলোকৰ নাম ইতিমধ্যে উঠি গৈছে। প্ৰতীক হাজৰিকা আইন ভংগ কৰিছে নেকি? প্ৰতীক হাজৰিকা নিশ্চয় আইন ভংগ কৰিছে। কেনেকৈ মই ক'ম, যিহেতু যিটো এক্ট আছে আইনৰ ঊৰ্ধত কোনেও নহয়, নবডি এবভ ল। যিটো চিটিজেনশ্বিপ এক্ট যিটো আছে 1955 আণ্ডাৰ ছেকশ্যন 17 ইট ইজ ক্লিয়াৰলি ইট ইজ মেণ্ডেট যে কোনোবাই যদি ভুৱাভাৱে ৰিপ্ৰেজেণ্টেশ্যন কৰে, তাত লেখা একজেক্টলি লেংগুৱেজটো আছে, মিছ ৰিপ্ৰেজেণ্টেশ্যন কৰে, কাৰোবাৰ এগেইনষ্টত যদি ভুল ইনফৰ্মেশ্যন দিয়ে, তেওঁ যদি সেইটো প্ৰুভ কৰিব নোৱাৰে, তেওঁৰ 5 years ইমপ্ৰিজনমেণ্ট হ'ব, 5 years ইমপ্ৰিজনমেণ্ট হ'ব, 5 বছৰ জেল, হস্তম কাৰাদণ্ড হ'ব আৰু 50,000 টকা জৰিমনা হ'ব। কিন্তু NRC কৰ্তৃপক্ষই যিটো জাননী দিছে সেইটো তেওঁ মানে সেই যিটো আইন যিটো আছে চিটিজেনশ্বিপ এক্ট যিটো আছে 55ৰ, সেইটো বৃদ্ধাংগুল দেখুৱাই লিফলেট এটা দি দিছে যে নহয় কাৰো ভয় নহয়, আপত্তি কৰিলেও কোনো কাৰো ক্ষতি নহয়। কিয় মানে গতিকে এইটো গতিকে মই জগৰীয়া কৰিছোঁ, মই প্ৰতীক হাজৰিকা ডাঙৰীয়াক মই জগৰীয়া কৰিছোঁ। আৰু যদি তেওঁ যদি জগৰীয়া নহয়, তেওঁ যদি শুদ্ধ থাকে, তেনেহ'লে এতিয়ালৈকে যিবিলাক অবজেকশ্যন দিছে আৰু যিবিলাক অবজেক্টৰ আছে, যিবিলাক অবজেকশ্যন দিছে, তেওঁলোকক হাজিৰ হোৱা নাই, কেন্দ্ৰ চেণ্টাৰবিলাকত হাজিৰ হোৱা নাই। অথচ যিবিলাক ভিক্টিমছ আছে, ভুক্তভোগী আছে, বহুত কষ্ট কৰি তেওঁলোকক পইচা গাড়ী ভাড়া যোগাব পৰা নাই, পেটত অন্ন দিব পৰা নাই। আৰু এইটো মাহে ৰমজান মাহ, এইটো জানিব অল অভাৰ ৱৰ্ল্ড জানে এইটো ৰমজান মাহত মানুহ কিমান কষ্ট থাকে, কিছুমান তিৰোতা মানুহ, কিছুমান সৰু সৰু কেঁচুৱাক। আৰু এটা কথা কি জানে, গৈ আছে ধুবুৰী জিলাৰ ধীৰঘাটত এটা সৰু বাচ্চা আছিলে, তোমাৰ বৰ্তমান মৃত, ইন্তেকাল হৈছে। তেখেতৰ নামত যেতিয়া NRC এপ্লাই কৰিছিল 2015 তেতিয়া 3 মাহ বয়স আছিলে, তেতিয়া জন্ম চাৰ্টিফিকেট দিয়ে NRC এপ্লাই কৰিলে। কিন্তু আছুৰ সভাপতি লৱকুমাৰ ৰায়, ধুবুৰী জিলা আছুৰ সভাপতি লৱকুমাৰ ৰায় ঘৰ হ'ল চালকচাত, সিহঁতৰ ঘৰৰ কাষৰে সেইগৰাকী মানুহৰ সেই বাচ্চাটোৰ নামতো অবজেকশ্যন দিলে। একদম দুখৰ কথা, ইমান এইটো মানে খুব দুখ লগা কথা। লৱকুমাৰ ৰয় কিন্তু সেই ল'ৰাটোৰ কিন্তু এৰাৰ নাম্বাৰ নাজানে, তেওঁ ব্যক্তিগত চিনি নাপায়। সেই তেওঁৰ যিটো যিটো গাৰ্জিয়ানৰ যিটো এৰাৰ নাম্বাৰ আছে সেইটো কোনে দিছে, তাৰ যিটো নিয়াৰেষ্ট যিটো NSK আছে সেই NSKৰ পৰা ডাটাটো পাইছে। লৱকুমাৰ বাপৰ এটা প্ৰত্যেক সম্পত্তি নহয় যে গোটেই অসমৰ
ইনফৰ্মেশ্যন তেওঁৰ ওচৰত আছে। যিহেতু মই ক'লোঁ যে এইটোত প্ৰতীক হাজৰিকা এইটোত মানে ডাঙৰীয়া তেওঁ প্ৰত্যক্ষভাৱে ডিৰেক্টলি হওক ইনডিৰেক্টলি হওক তেওঁ ইনভলভমেণ্ট আছে আৰু আছুৰ নেতৃত্বাধীনত এইটো কাম চলি আছে। আৰু এই যে যিবোৰ এয়াৰ নাম্বাৰবিলাক পাইছে এইটো আগতীয়াকৈ তেওঁলোকক এই আছুৰ লিডাৰবিলাকক চকল লিডাৰ, মই ডাইৰেক্ট লিডাৰ নক'ম, চকল লিডাৰবিলাকক তথাকথিত লিডাৰবিলাকক আগতীয়াকৈ যোগান ধৰা হৈছে যে তোমাৰ ৰাতি ৰাতি অবজেকশ্যন দিব লাগিব। আমিও নেৰোঁ যিমান অবজেকশ্যন দিছে ক্লিন চিট পাব লাগে, নহ'লে যদি সুপ্ৰিম কোৰ্ট কৈছে যে যদি কোনো অবজেক্টৰ যদি হাজিৰ নহয় আৰু যদি উপযুক্ত ডকুমেণ্টছ যদি দেখাব নোৱাৰে, কাৰোবাৰ এগেইনষ্টত যদি দেখাব নোৱাৰে, তেওঁৰ এগেইনষ্টত এক্সপাৰ্টি ল'ব দিছে। গতিকে এক্সপাৰ্টি হ'বই। প্ৰতীক হাজৰিকা তেওঁ আইনৰ ঊৰ্ধত নহয়, তেওঁ যদি নহয়, কিন্তু দেশততো আইন আছে, আইনৰ মাৰ পেছত পৰি হ'লেও প্ৰতীক হাজৰিকাও পৰিব, যিবোৰ অফিচাৰ যোগান ধৰিছে তেওঁলোকেও পৰিব, আৰু যোনে অবজেক্টৰ দিছে তেওঁ পৰিব। কাকো তোমাৰ NRC বিধি পতালি লগাই পেলাই NRC-টো নোহোৱাটো বিচাৰিছে নেকি? তেওঁলোকে স্পষ্টভাৱে বিচাৰিছে, যেহেতু সুপ্ৰিম কোৰ্টে যেহেতু কৈছে 31 জুলাইত এইটো দিবই লাগিব, ফাইনেল দিব লাগিব। এতিয়া দেখি দিয়ে তেতিয়া ফাইনেল হ'ব, ফাইনেল হ'লেতো তেওঁলোকৰ নাটক বন্ধ হৈ যাব, তেওঁলোকৰ চান্দা কালেকশ্যন কৰা ফেক্টৰী বন্ধ হৈ যাব। সেই ফেক্টৰী বন্ধ কৰাৰ কাৰণে তেওঁলোকৰ পেটৰ ভাত মৰিবৰ কাৰণে এইটো কৰিছে যে নহয় এই প্ৰচেছটো দীঘলীয়া হৈ থাকক, কোনোবাই কেছ কৰক, সুপ্ৰিম কোৰ্টত কেছ কৰক, হাইকোৰ্টত কেছ কৰক, তেতিয়া মেটাৰটো আৰু দীঘলীয়া হ'ব, তেতিয়া তেওঁলোকে এইটো নাটক কৰি থাকিব আৰু চান্দা কালেকশ্যন হৈ থাকিব। নহ'লে ইয়াৰ পিছত এইটো NRC হোৱাৰ পিছত এই যে যদি বিদেশী যিটো তেওঁলোকে আছুৰ মেইন এজেণ্ডা হ'ল বিদেশীৰ ওপৰত তেওঁলোকে আহা। যেতিয়া বিদেশীৰ ওপৰত যদি সমস্যা হৈ যাব, ঘৰে ঘৰে যেতিয়া NRC হৈ যাব, তেওঁলোকৰতো ভাত নোপোৱা হ'ব, তেওঁলোকক কোনে সুধিব, আৰু সমাজত তেওঁলোকৰ কোনো স্থান নাথাকিব। যাৰ কাৰণে সেইটোৰ ভয়তে এইটো কাম কৰিছে। মই তেওঁলোকক আমি প্ৰথমতে অনুৰোধ কৰিম, আছুৰ যিবোৰ নেতৃত্ব হওক, আৰু ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যক তেওঁ যদি ডক্টৰেট একটা হয়, যদি PhD কৰিছে, তেওঁকো মই অনুৰোধ জনাম যে যদি যিবোৰ আপোনাৰ নেতৃত্বত যিবোৰ ল'ৰাই এইবোৰ ভুৱা আপত্তি দিছে, আপোনালোকে এতিয়াও অসমৰ সন্তান হয়, যিবোৰ মানুহৰ বিৰুদ্ধে দিছে তেওঁলোকে অসমৰ সন্তান হয়, এতিয়াও সময় আছে আপোনালোকে আপত্তিবিলাক মানে ইজ্জত সহকাৰে সন্মান সহকাৰে উঠাই লওক, নহ'লে আপোনালোকৰ আইনৰ মেৰ পেছত পৰিব। সময়ত আপোনালোকক আমি আইনৰ মেৰ পেছত পৰি আইনৰ কাঠ ঘৰত আপোনালোকক থিয় কৰাম, আৰু আইনৰ মেৰ পেছত পৰি আপোনালোকক আপুনি যিটো আইনত যিটো 5 বছৰ জেল আৰু যিটো আপুনি যিটো কথা কৈছে ফাইন আছে সেইটো ফাইন আপোনালোকক ভুগিব লাগিব। মই ধুবুৰী জিলা আছুৰ সভাপতি লৱ কুমাৰ ৰায়, তাৰপিছত দেৱজিৎ প্ৰধানী আৰু গোলকগঞ্জৰ অলকেশ অধিকাৰী, অলকেশ দেৱনাথলৈ মই ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত তেখেতসকলে কৈছে ওপৰৰ পৰা দিছে, ওপৰৰ পৰা যদি দিছে ওপৰৰ পৰা দিলে নহ'ব, সেইটো আমি নুবুজো। ছিগনেচাৰটো কাৰ আছে? ছিগনেচাৰটো আছে সেইটো অলোক কুমাৰ দেৰ আছে, আৰু ইয়াত লৱ কুমাৰ ৰয়ৰ আছে, আৰু দেৱজিৎ প্ৰধানী আছে, এওঁলোকৰ ছিগনেচাৰ আছে। কিছুমানে আকৌ কৈছে সেইটো মোৰ ছিগনেচাৰ নহয়। আৰে দেশত আইন আছে, আমি এইটো হেণ্ড ৰাইটিং এক্সপাৰ্টত পঠাম, এতিয়া কাৰ ছিগনেচাৰ আছে সেইটোত, আৰু সেইটো এৰেঞ্জ বাধ্য হ'ব যেতিয়া সুপ্ৰিম কোৰ্টে যেতিয়া বাধ্য কৰাব, যেতিয়া প্ৰতীক হাজৰিকাও বাধ্য হ'ব যে হয় কোনে দিছে এইবিলাক। আচলতে এক প্ৰকাৰ এইটো কথা বুজিব পাৰে যে NRC-টো কোনেও নিবিচাৰে, কাৰণ NRC-টো হৈ গ'লে আমি বিচাৰোঁ, মই ব্যক্তিগত আমি বিচাৰোঁ শুদ্ধ NRC হওক। কিছুমান সংগঠন আছে যিসকল মানে এই বাংলাদেশী আৰু তোমাৰ NRC-ৰ ইছ্যুতে খাই পেলাই তোমাৰ স্কৰপিঅ' কিনি আছে, বুলেৰো কিনি আছে, নেতা হৈ আছে। কিছুমানে মুখ্যমন্ত্ৰীও হ'লে, ইতিমধ্যে মুখ্যমন্ত্ৰী হৈ পেলাই দুবাৰকৈ মুখ্যমন্ত্ৰী থাকি গ'ল, এতিয়া মুখ্যমন্ত্ৰী হৈও আছে। তোমাৰ কিছুমানেতো কি ক'ম আৰু দিল্লীত ফ্লেট কিনিছে, অমুকত ফ্লেট কিনিছে, এনেকুৱা হয়তো NRC হ'লেতো তোমাৰ এইবিলাক নাথাকিব। সিহঁতে সেইকাৰণে ভাবিছে যে NRC নহওক, আমি পেটে ভাতে খাই থাকোঁ। য়েছ, একজেক্টলি ইলিয়াছ। কিয়নো যাৰ কাৰণে মই ক'লোঁ যে তেওঁলোকে এতিয়া ভয় খাইছে, তেওঁলোকে সংঘাত ভুগি আছে। যদি এইটো হোৱাৰ পিছত যদি NRC যেতিয়া শুদ্ধ NRC হ'ব, তেতিয়াতো আৰু নাটক নাথাকে, তেওঁলোকৰ আৰু কোনো ভেলুৱে নাথাকে, আৰু অসমত তেতিয়া কোনো বিদেশী সমস্যাও নাথাকে, আৰু তেওঁলোকৰ বিদেশী সমস্যাটো তেওঁলোকে জীয়াই ৰাখিব খুজিছে। আমিহে বিচাৰিছোঁ শুদ্ধভাৱে, আমি সগৰ্বে বিচাৰিছোঁ যে আমি ইণ্ডিয়ান হয়, আৰু আমাৰ যিবিলাক মানুহ আছে, যিবিলাক ইতিমধ্যে 1971-ৰ 25 মাৰ্চৰ পিছত যিবিলাক আহিছে, চাহে হিন্দু হওক, মুছলিম হওক, জৈন হওক, যোনে হওক, তেওঁলোকে এই দেশৰ পৰা যাব লাগে। আৰু যিবোৰ 25 মাৰ্চৰ আগত 1971-ৰ 25 মাৰ্চৰ আগত আহিছে, একদিন আগত হ'লেও আহিছে, তেওঁ ভাৰতীয় হয়, আৰু তেওঁ ইয়াত থাকিব, তেওঁলোকক ইয়াত কোনেও ইয়াৰ পৰা গুচাব নোৱাৰে। লাষ্ট কুৱেশ্যন, আপুনি বাংলাদেশীৰ বিচাৰে নেকি অসমত? আপুনি বাংলাদেশী থকাটো বিচাৰে নেকি? কোনো পধ্যায় নিবিচাৰোঁ। আপুনি বাংলাদেশী যোৱাটো বিচাৰে? আমি কিয় বিচাৰিম? গৌতম চন্দ্ৰ প্ৰামাণিক ইতিমধ্যে আজিৰ পৰা 1 মাহ আগত বাংলাদেশৰ তেওঁৰ হিন্দু মহাসভাৰ একজন তেওঁ হয় প্ৰেচিডেণ্ট হয় গৌতম চন্দ্ৰ প্ৰামাণিকে ইতিমধ্যে স্পষ্টকৈ কৈ দিছে, মই দেখা পাইছোঁ মিডিয়াত আপোনালোকে হয়তো পাইছে
যে বাংলাদেশত টোটাল 2.5 কোটি আপোনাৰ বেংগলী হিন্দু আৰু ৰাজবংশী হিন্দু মানুহ আছে। এই হিন্দু মানুহবিলাক তেওঁলোকে কৈছে যে আমি সোনার বাংলা, আমি রক্ত দিয়ে আমরা বাংলা স্বাধীন করছি, গতিকে এই দেশ ছেড়ে আমরা কখনো ভারত থেকে যাব না। আর তেওঁ কৈছে যে যেহেতু মোদী সরকার হোক, সর্বানন্দ সরকার হোক বা কিছুমান সকল যি কিছুমান উগ্র জাতীয়বাদী নেতাই হোক, তেওঁলোকে ক'ব খুজিছে যে নহয় যে বাংলাদেশের পৰা 2.5 কোটি হিন্দু আহিব। তেওঁলোকে কৈছে নহয়, আমার কোনো প্রবলেম নহয়, আমাক সরকারে দুর্গা পূজার সময়ত আমাক 50,000 করে টাকা দিয়ে, ভারতবর্ষত কোনো দুর্গা পূজার সময় সরকারে 50,000 টাকা নিয়ে দিয়ে। ইতিমধ্যে বাংলাদেশের এডুকেশন ডিপার্টমেন্টের ডিরেক্টর ইফাত আরা বাইদুল লগত কথা পাতিছো, হয়তো আপুনি ভিডিও চাইছিলে, তেখেতেও কৈছিলে যে তেখেতে বাংলাদেশত হিন্দুসকলে হয় এটা কথা কওঁ কি ৰাজনৈতিক কাৰণত নানা গোষ্ঠীগত সংঘৰ্ষ হ'ব পাৰে। সেয়া আমাৰ ইয়াতে ধুবুৰীতে কোনোবাই হিন্দু ল'ৰা, কোনোবা এটা মুছলমান ল'ৰা বা কিবা কাজিয়া লাগিলে কিছুমান ব্যক্তি আছে সুবিধা ল'ব বিচাৰে, এইটো হিন্দু মুছলিম ডাইভাৰ্ট কৰি দিয়ে, টোটালি এইটো ব্যক্তিগত কাৰণ হয়। আৰু কিবা তেনেকৈ মোক কৈছিলে ইফাদাৰা, তেখেতৰ ডিৰেক্টৰ জেনেৰেল আছিলে গভৰ্ণমেণ্ট বাংলাদেশৰ, তেখেতে আমাৰ গোলগঞ্জত আহিছিলে, মই ইতিমধ্যে কথা পাতিছিলোঁ। বন্ধুসকল তেখেত আছে আৰু এটা কথা মই এড কৰিব খুজিব ইলিয়াস, যে বাংলাদেশের যেটো সুপ্রিম কোর্ট আছে, সুপ্রিম কোর্টের চিফ জাস্টিসটাও এজন বেঙ্গলি হয়, বেঙ্গলি আসলে বর্তমানে রিটায়ার্ড হয়েছে, এটা রিটায়ার্ড হয়েছে, কিন্তু তেওঁ আসলে এসকে সিনহা। গতিকে চিফ জাস্টিস এটা দেখো যেটো মুসলিম কান্ট্রি হয়, তাত যদি সেই দেখো যদি এজন হিন্দু মানুহে যদি চিফ জাস্টিস হয়, গতিকে তেওঁ কেনেকৈ আহিব? এক মিনিট, মই মানে মোৰ যিসকল বন্ধুৱে এই ভিডিঅ' চাই আছে তেখেতসকলক মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে বাংলাদেশত যিকোনো এটা টিভি চেনেল অন কৰিব, যেতিয়া খবৰ আহে বা কাষ্টিং কিবা ফিল্ম আহে বা তোমাৰ যেতিয়া কোনো নাটক আহে, তেতিয়া আপুনি চাব, যেতিয়া নাম টেষ্টিং হয় তেতিয়া চাব 40 to 50% হিন্দু মানুহ হয়। যিবিলাক কোৰিঅ'গ্ৰাফাৰ হওক, আপোনাৰ ডিৰেক্টৰ হওক, মেনেজিং ডিৰেক্টৰ হওক, প্ৰডিউচাৰ হওক, ডিৰেক্টৰ হওক, সবেই হিন্দু মানুহ। এতিয়া মোৰ ফেচবুক প্ৰফাইলতে হিন্দু বাংলাদেশী আছে, বিশ্বাসবাদীৰ বহুত কেইজন আছে। আৰু মই সেইদিনাখন বাংলাদেশৰ বিখ্যাত গায়ক এজনৰ লগত কথা পাতাতে গম পাইছোঁ যে বাংলাদেশত কৈছিলে যে তুমি ইলিয়াস, তুমি বিশ্বাস কৰা, তুমি যেতিয়া বাংলাদেশত টিভি চাবা, খবৰতে চোৱা, অমুকতে চোৱা, কাষ্টিংবিলাক চাবা, তাত মেক্সিমাম হিন্দু মানুহ। যদি মেক্সিমাম হিন্দু মানুহ হয় তেতিয়াহ'লে বাংলাদেশত হিন্দু নিৰ্যাতিত হ'ল কেনেকৈ, হয়নে নহয়? এটা কোনো পৰ্যায় হোৱা নাই, গতিকে এটা এটা পলিটিক্যাল ইস্যু। তারপর বাংলাদেশী বাঙালি মানুষ পৰা নাহে। আৰু আমি এটাও কৈছোঁ যে অসমৰ পৰা বিশেষকৈ ভাৰতবৰ্ষৰ কোনো এজন মাইনৰিটি মানে মুছলিম মানুহ বাংলাদেশত নাযায়। যাৰ য'ত জন্মস্থান হৈছে, যাৰ যিটো ডকুমেণ্টছ আছে, তেওঁলোক ইয়াতে থাকিব, আমি ইয়াতে থাকিম। গতিকে আমি ইয়াৰ পৰা কোনো আমাক ইয়াতে খেদিব নোৱাৰে। আৰু যোনে আহিছে, যোনে 71 মাৰ্চৰ 25 মাৰ্চৰ 1971 পিছত আহিছে, তেওঁলোকে যাব লাগিব, তেওঁলোকক আমি ইয়াত জাগা নিদিওঁ, তেওঁলোকক কাৰণে জাগা দিয়া। মই নিজে বাংলাদেশীক ধৰি পেলাই জেলত ভৰাই দিছোঁ। য়েছ, মই পাইছোঁ গুৱাহাটীত মই নিজে বাংলাদেশীক ধৰি। ইলিয়াস, মই তোমাক এটা টপিক দিছোঁ। যোৱা সপ্তাহত আমাৰ ধুবুৰীৰ এডিশ্যনেল চিজেমৰ আদালতত 4জন মানুহৰ এটা কেছ, এটা শুনানি হৈছে। 4জন মানুহৰ কেছ শুনানি হোৱাত 2জন ভাৰতীয় মানুহ আছিল, 2জন বাংলাদেশী মানুহ আছিল। ভাৰতীয় মানুহ 2জন একোটাল পাইছে, বাংলাদেশী মানুহ 2জন তেওঁলোকৰ জেল হৈছে, কনভিকশ্যন হৈছে। গতিকে তেওঁ কনভিকশ্যন মজবুত নহয়, তেওঁলোকৰ কাৰণে আমি উপলব্ধি কৰা নাই। তেওঁলোকৰ কনভিকশ্যন বাংলাদেশী মানুহ কিবা কাৰণত, বিজনেছৰ কাৰণত আহিছিল, চুৰি কৰি কাটি তাৰ ফাঁকা দি আহিছিল, তেওঁলোকৰ কনভিকশ্যন হৈছে। তেওঁলোকৰ ইতিমধ্যে অসম চৰকাৰে হোম ডিপাৰ্টমেণ্টৰ যোগাযোগ কৰি তেওঁলোকক বাংলাদেশত পঠাই দিব। গতিকে আমি তেওঁৰ হয়, মই ওকালতি ব্যক্তিগতভাৱে কৰা নাই। কিছুমানে কয় ইলিয়াস তুমি বাংলাদেশী মই চহৰ অঞ্চলত যাবৰ বাবে হেৰি কৰি থাকে যে তুমি বাংলাদেশী দালাল হয়, অমুক হয়, তমুক হয়। কিন্তু এটা কথা কওঁ, মই যিসকল ব্যক্তিয়ে কৈছে তেখেতসকলক কৈ দিছোঁ যে মই যিকেইটা ফিল্ডত নামিছোঁ, বাংলাদেশীক ধৰিছোঁ, বাংলাদেশীক জেলত পঠাইছোঁ। আপুনিও জানে, অসমৰ মানুহে জানে, যিসকল ব্যক্তিয়ে জানে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। তেখেত আছিলে ধুবুৰী কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা জমছেদ আলী তালুকদাৰ, আৰু তেখেত হৈছে বাহাৰুল ইছলাম, অধিবক্তা বাহাৰুল ইছলাম। আৰু বন্ধুসকল, এই ভিডিঅ'টো চাই আছে, আৰু পৰৱৰ্তী সময়ত জমছেদ দাৰ আৰু এটা ভিডিঅ' আহি আছে, চাই থাকক। Yes. Thank you.